হেল্ল' সুপ্ৰভাত বন্ধুসকল, কি খবৰ? আজি মানে খুব ডাৱৰীয়া বতৰ, সেইকাৰণে আমি অলপ ওলাই আহিছোঁ পাণবাৰী হৈ ৰামনগৰ ফালে। এয়া আপোনালোকে দেখিবলৈ পাইছে এটা সৰু সুৰা গণেশ মন্দিৰ বুলি ক'ব পাৰি আৰু এইখন হৈছে পাণবাৰী পথাৰ। খুব বৰষুণ দি আছে, সেইকাৰণে ৰাস্তাবোৰ অলপ তিতা। আজি মোৰ লগত আছে মোৰ লগৰজন নয়নজ্যোতি হাজৰিকা। সি বাইক চলাইছে, মই পাছফালে উঠি আছোঁ আৰু আমি অলপ ৰখি দিলোঁ ৰামনগৰত। খুবেই বৰষুণ দিছে, সেইকাৰণে ৰাস্তাৰ কাষতে ৰখি দিলোঁ দোকান এখনত। এয়া আমাৰ নয়ন, খুব মিচিকি হাঁহি। আকৌ আমি ৰাওনা হৈছোঁ। এইবাৰ আমি ATM-লৈ যাম অলপ পইচা উলিয়াবলৈ। চাই থাককচোন। এইখন হৈছে ডিগবৈ টাউন, বৰবিল টাউন। এতিয়া আমি ল'বলৈ লৈছোঁ গাহৰি মাংস। আজি মানে গাহৰি মাংসৰে খাম বুলি ভাবিছোঁ লগৰজনৰ লগত। মাংসখিনি খুবেই ধুনীয়া আজি। আচ্ছা, ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব হা বন্ধুসকল। টাটা, বাই বাই।